মানে ঘপককৈ ফোন এটা আহি গ'ল মানে ফোনটো আহি গ'ল মানে মই তাপত যাওঁ এতিয়া এইপিনেদি সেই গাইজটো কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগ ভিডিঅ'লৈ আৰু এইটো ব্লগিং ভিডিঅ' হ'ব আৰু ব্লগ বনাম বুলি আজি অলপ ওলাই আহিছোঁ মানে তো মানে আছোঁ মই এতিয়া বৰ্তমান তিনিআলিটোত এইটো আমাৰ গাঁৱৰ মানে মেইন তিনিআলি আগত এটা আছে আৰু এইটো তিনিআলিটোত আছোঁ এতিয়া মই আৰু যাব ওলাইছোঁ এতিয়া এই চাইডে এনেকৈ যাম আৰু ক'ত গৈ আছোঁ কি কৰোঁ চব এফালৰ পৰা দেখাই আছোঁ মানে ক'ত যাম কি নকৰোঁ আৰু মোৰ লগত আছে আজি বসন্তী চাইকেল তো মানে যিকোনো বস্তু চাইকেল হওক বা বাইক হওক যিকোনো বস্তুক নাম এটা দিলে ভাল লাগে মোনা এটা লৈ লৈছোঁ মই মোনাটোত কি আছে তো কৈ আছোঁ ভিডিঅ'টো চাই থাকক তো কৈ আছোঁ ক'ত যাওঁ কি কৰোঁ মোনাত কি আছে তো এতিয়া যাওঁ ব'লক এইপিনেদি মানে অফ ৰ'ডিং পূৰা আজি হ'ব আৰু যিহেতু চাইকেল লৈ গৈ আছোঁ এইপিনে মানে ৰাস্তা চাওক না গাইছ কেনেকৈ ভাই আছে উঠি গ'লো আৰু মই অকলে আছোঁ মোৰ লগত কোনো নাই আৰু মই গৈ আছোঁ এতিয়া অকলে আৰু চাব পাৰে এইফালে মানে চাৰিওফালে মানে দুই চাইডে বাগান এই চাইডে বাগান আছে আৰু এই চাইডে বাগান আছে আৰু এইফালে ৰাস্তা আছে ৰাস্তা দি মই গৈ আছোঁ আৰু গাইছ মানে আহি থাকোঁতে মানে এই চাইকেলৰ মোৰ যোনটো চেইন কভাৰটো ন কিবা মানে বহুত মাত দিয়ে মানে কেতিয়াবা এই বস্তুটো পূৰা মানে ঢিলা হৈ আছে তো মানে উপায় নাই আৰু দুখীয়া মানুহ চলাবই লাগিব উপায় নাইতো চলাব লাগিব হ'লেও ন তো চাইকেলখন লৈ গৈ আছোঁ আৰু আহি পাই গ'লোঁ মই এইডোখৰত আৰু চাব পাৰে এইবোৰ বাগানবোৰ ধুনীয়াকৈ এইবোৰ বাগান আছে আৰু বাগানবোৰ কলম দিছে এইবোৰ নাই দিয়া এইবোৰ দিব চাগে এইবোৰ চাগে আজি দিলে ৰাতিপুৱা মৰ্ণিঙত দিলে আৰু মানে এইটো এনেকৈ কলম দিয়ে প্ৰতি বছৰে কলম দিয়ে তো কলম দি পিনে মানে 3 মাহমান লাগিব এইবোৰ ধুনীয়াকৈ আৰু গছবোৰ পাত ওলাবলৈ আৰু পাত পোখা ওলাব তাৰপিছত মানুহ ছিঙিব তাৰপিছত ইয়াৰ পৰাই হ'ব চাহপাত আৱিষ্কাৰ তো চাহপাত ইয়াৰ পৰাই তৈয়াৰী কৰা হয় তো আৰু মানে মই য'ত গৈ আছোঁ তো মানে ৰাস্তাটো দূৰ হ'ব খুব বেছি 1 কিলোমিটাৰমান হ'ব তো 1 কিলোমিটাৰমান হ'বতো মই আহি পালোঁ আধা কিলোমিটাৰমান আহি পালোঁহি আৰু মোৰ লগত আছে এইফালে মোনা তো মোনাটোত কি আছে চবে ভাবিছে চাগে মোনাটোত আছে এটা জগ আৰু জগত আছে চাহপানী তো চাহপানী মানে আমাৰ যিহেতু খেতি কৰা ছিজন ন তো ধান কাটি আছে তো অলপ চাহ অলপ বনাই লৈ গৈছোঁ তো মানে ঘৰৰ মানুহে ধান কাটি আছে তো মোক ক'লে অলপ কৈছে চাহ অলপ বনাই লৈ আহিবি তো মই এতিয়া গৈ আছোঁ চাইকেলত উঠি লওঁ ধুনীয়াকৈ এখন এই ধৰক মাতটো দিলে কেনেকৈ খটক খাটাক মাত দিয়ে চাইকেলখনে মানে উপায় নাই আৰু এইফালে আৰু লাইফ আৰু মানে মই এতিয়া আহি পাই গ'লোঁ এজোপা আমলখি গছ এইফালে আমলখি গছ আছে ধুনীয়াকৈ আৰু আমলখি যিহেতু লাগি আছে তো খাই লওঁ যিহেতু আমলখি দিন ছিজন এইটো আমলখি খাই লওঁ ধুনীয়াকৈ এডাল লাঠি লৈ ল'লোঁ আৰু এতিয়া পাৰিব লাগিব এইফালে আমলখি আছে নপৰিলে এটাহে পৰিলে এইডালহে ভাল হ'ব এইডালে এবাৰতে পৰিব ভাই কিয়া চিন হে এগাল পৰি গ'ল অ'কে গাইছ আমলখি পাৰি ল'লোঁ আমলখি পাৰি পিনি এতিয়া চাব পাৰে 4টা আমলখি পাৰিলোঁ এতিয়া 4টা আমলখি এটা খাই টেষ্ট কৰি চাওঁ কেনেকৈ আছে টেষ্টটো আৰু কৈ আছোঁ ধুবলৈ পানী চানী নাই এনেকৈ খাই দিছোঁ কিনো ধুবলৈ লেতেৰা বস্তু নহয় যিহেতু গছৰ ওপৰত আছে আৰু গছৰ ওপৰত পৰা পৰিছে মাটিৰ পৰা একো নাই ডিমাণ্ডটো চলিব আৰু হয় নাই ধুনীয়া যিহেতু ৰ'দ দি আছে ন এইটো সময়ত 12টা 11:30 বাজিছে এইটো পকেটটো ভৰাই লওঁ মানে এইটো মানে আমলখি খাই টেষ্ট মজা চাইকেলখন লৈ যাওঁ এতিয়া আৰু ন এনেকুৱা মানে বাগান ৰাস্তাত চাইকেল চলোৱা মজাটোৱে বেলেগ মানে আল্টিমেট লাগে আৰু নেক্সট লেভেল আৰু মানে মই যোনটো জেগালৈ আহিছিলোঁ মানে আহি পাইছোঁগৈ আৰু অলপ বাকী আছে এইপিনে যাব লাগিব এতিয়া ৰাস্তাটো মানে বৰ হেভি আৰু চক এইপিনে যাব লাগিব চক আৰে বাবা নাই কিন নাকা এই নাই চাইকেল আছে মোৰ টেনশ্যন নাই মোৰ বসন্তী মোক কিন্তু ঢকা নিদিয়ে এইখিনিয়ে থৈ দিওঁ আৰু চাইকেলখন এইখিনি থৈ লওঁ ধুনীয়াকৈ
এইখিনি থৈ দিওঁ আৰু গাইছ চাইকেল থৈ ল'লোঁ আৰু এইটো মোনাত লৈ লওঁ এতিয়া আৰু মানে এইফালে চাইকেল লক নকৰিলেও হ'ব মানে এইখিনি মানে চুৰে নিনিয়ে মানে আৰু এইফালে আছে চাহপানী এইপিনে যাব লাগিব আৰু মোৰ আগৰ ভিডিঅ' এটাত দেখিছিলোঁ এইফালে আহিছিলোঁ মানে ভিডিঅ' বনাবলৈ তো এইফালে পথাৰ আহিছিলোঁ যে তো সেইফালে মানে ধান কাটিছে তো পথাৰটো সেইফালে আছে আৰু এইবোৰ জেগা দেখাইছিলোঁ আগতে তো এইবোৰ জেগা দেখাইছিলোঁ আগতে আৰু ৰ'দটো মানে পূৰা পৰি আছে যিহেতু 11টা 11:30 বাজিব হৈ গ'ল ন পূৰা ৰ'দ দি আছে আৰু এইফালে ধান কাটি আছে মানে ঘৰৰ ফেমিলি আছে তো মানে ভিডিঅ' চিডিঅ' কৰিবলৈ লাজ লাগিব ন অলপ কৰিম অকণমান কি হয় নেকি ধাননি পথাৰ অ'কে গাইজ পথাৰ মানে চাহপানী মেলি মানে অলপ ভিডিঅ'ৰ কাম আছিলে কিবা এডিটিঙতো এডিটিং কৰি আছিলোঁ তো মানে ঘপককৈ ফোন এটা আহি গ'ল মানে ফোনটো আহি গ'ল মানে মই তাৰপৰা যাওঁ এতিয়া এইপিনেদি যাব লাগিব মানে মই ফ্লিপকাৰ্টত বস্তু এটা অৰ্ডাৰ দিছিলোঁ তো বস্তুটো আহি পাই গ'ল তো মোক ফোন কৰিলে মানে মাতিছিলে তো মই ক'লোঁ কলেজৰ আগফালে আহি যাওঁ তো মই গৈ আছোঁ আনিবলৈ মই গৈ পাই লওঁ দেখাইছোঁ কি বস্তু আনিম আৰু গাইজ এইফালে চাইকেল আছে আৰু মানে চাইকেল নিনো এতিয়া মানে অকণমান দূৰ মানে এই বেছি দূৰ নহয় অকণমান দেখাই আছোঁ মানে এখন খোজকাঢ়ি যাওঁ আৰু চাইকেল নিবলৈ মানে সুবিধাও নাই সুবিধা আছে যদি নিনো অকণমান দূৰে আৰু গাইজ এতিয়া মই এইপিনে যাব লাগিব এইপিনেদি গৈ আছোঁ আচাৰবাৰীতে হোষ্টেলটো বনাই আছে আগৰ ভিডিঅ' এটা দেখাইছিলোঁ চাগে এইপিনে যাব লাগিব লুঙলুঙীয়া ৰাস্তা সেইকাৰণে মানে চাইকেলটো মই সেইকাৰণে নানিলোঁ মানে এইপিনে মানে খোজকাঢ়ি অহাই ভাল চাইকেলটো আনিলে ন এনেই মানে ভিডিঅ' কৰি পিনে চাইকেল ৰাস্তাত যিহে খাল পাম এই মানে পৰিলে যেতিয়া পথাৰতে পৰিব সেই পায়ে গ'লোঁ অকণমান দূৰ আছে আৰু মই বস্তুটো মানে লৈ পিনে দেখাই আছোঁ কি বস্তু 5 minutes later. অ'কে গাইজ বস্তুটো লৈ ল'লোঁ মানে লওঁতে নেদেখিলোঁ আৰু এতিয়া লৈ পিনে দেখাইছোঁ এইটো বস্তু মানে কি বস্তু হয় কি নহয় দেখাই আছোঁ খুলি পিনে অলপ পাছতকৈ মানে মই গৈ লওঁ ন মানুহটো তো এই ৰাস্তাটোনো ক'ত খুলিম আৰু যোনপিনে আহিছিলোঁ এইপিনে গৈ আছোঁ চাব পাৰি এইফালে হাতেখা এইখন ৱালখন হ'ল হাতেখা কলেজৰ ৱাল হাতেখা কলেজৰ যোনটো হোষ্টেল বনাই আছে ওচৰৰ পৰা চাই লওক এবাৰ এইটো চব 5 minutes later. অ'কে গাইজ পথাৰত মানে অলপ কাম চাম কৰি ল'লোঁ ধুনীয়াকৈ ডাঙৰ চাই বন্ধা কাম আছিলে আৰু মানে এতিয়া আৰু যাওঁ এতিয়া ঘৰলৈ আৰু মানে ইয়াত আছে পাৰ্চেলটো দেখাই আছোঁ আৰু ইয়াৰ পৰা চাইকেলটো উলিয়াই লওঁ উলিয়াই পিনে পাৰ্চেলটো আগত গৈ ক'ৰবাত গৈ কিনে দেখাই আছোঁ কি বস্তু আছে পাৰ্চেলত আৰু মই এতিয়া ৰখি পেলাই দেখাম আপোনালোকক আৰু মোৰ মানে অথনি পাৰ্চেলটো কি আছিলে ফ্লিপকাৰ্টত যিহেতু বস্তু এটা অৰ্ডাৰ দিছিলোঁ তো মানে কি বস্তু আনিলোঁ মইতো গম পালোঁৱে বাৰু মই গম পাওঁৱেই ন মই আনিছোঁ কি গম নাপাম আপোনালোকক দেখাই আছোঁ এতিয়া ৰখি পিনে দেখত আৰু মই আহি পেলাই ধৰক ৰখি ল'লোঁ মানে অকণমান তো মই বস্তু এটা দেখাম মানে বস্তুটো হ'ল মানে কি অথনি যিহেতু পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ বস্তু এটা আহিছিলে তো সেইটো দেখুওৱা নহ'ল আপোনালোকক মই এতিয়া দেখাই দিছোঁ খুলি পেলাই কি বস্তু আছিলে আৰু মোনাটো মই ধুনীয়াকৈ ইয়াৰ পৰা উলিয়াই লওঁ উলিয়াই পিনে এইটো মোনা হয় মানে মোনাতে বস্তুটো থোৱা আছে পলিথিনৰ ভিতৰতে এইটো বস্তুটো আছিলে তো বস্তুটো দেখাই আছোঁ কি বস্তু হয় মানে এইটো হেৰি হয় স্পৰ্টিং মানে এইটো মানে এটা টি চাৰ্ট মানে এইটো অসমীয়াত স্পৰ্টিং তো এইটো মানে অৰ্ডাৰ দিছিলোঁ তো মানে মই নেক্সট ভিডিঅ'ত এইটো স্পৰ্টিং দেখি পাবা তো আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ তো ভিডিঅ'টো চাই কেনেকৈ পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব আৰু যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টি বটনটো দবাই দিব তো মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিব আজিলৈ এৰিছোঁ আকৌ নতুন এটা ভিডিঅ' লগ পাম বাই